নমস্কাৰ বন্ধুসকল, পুনৰবাৰৰ বাবে আপোনাক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি আমাৰ বিষয়টো হৈছে ৰঞ্জু হাজৰিকা। ৰঞ্জু হাজৰিকা অসমৰ এজন অতি বিখ্যাত সাহিত্যিক আছিল। তেওঁৰ জন্ম হৈছিল 1952 চনত শোণিতপুৰ জিলা। তেওঁৰ আচল নাম আছিল কুমুদ চন্দ্ৰ হাজৰিকা। এতিয়া আমি তেওঁ লিখা গ্ৰন্থখিনিৰ বিষয়ে পঢ়িম। প্ৰথম উপন্যাস হৈছে তেওঁ লিখা বহুৰূপী উপন্যাস। সেই উপন্যাস লিখা হৈছিল 1973 চনত। দ্বিতীয়তে আছে স্বৰ্ণশিহৰণ উপন্যাস। তৃতীয়তে আছে জুলু উপন্যাস 1986 চনত। তাৰপিছত আছে উত্তৰ ফাল্গুনী, প্ৰহৰী, ক্ষুব্ধ অৰুণা, হেই প্ৰেম হেই তৃষ্ণা, বিষকুম্ভ, ভূত বংলা, হানিত নখ, বিৰহী অৰণ্য, দুচকুত তেজৰ খেলা, চৈতানৰ শেষ সময়। আৰু আছে তেজত আচ্ছন্ন অন্ধকাৰ নামৰ উপন্যাস। এই উপন্যাস আপোনালোকে পঢ়িব, বৰ ৰোমাঞ্চকাৰ উপন্যাসটো। মই পঢ়িছিলোঁ, মই নিজেও বহুত ভাল পালোঁ। দ্বিতীয়তে আছে এটা দ্বীপত 7টা কবৰ উপন্যাস। আৰু আছে নৰকৰ ফুল, শেষ প্ৰহৰৰ খেলা, অচিন দ্বীপ, অশান্ত সাগৰ, স্নায়ুৰ লালসা, প্ৰচন্ন প্ৰহেলিকা, হাজাৰ সাপৰ বিষ, জোনাকত নীল গৰল, জান্তৱ, জঘন্য হত্যা, বীভৎস ঘটনা, দুহাতত তেজৰ চেকুৰা, বন্দী ভূতৰ বিপৰ্যয়। আৰু আছে পিপিঠিত আৰুসমূহ হ'ল দগ্ধ সন্ধ্যাৰ আৰ্তনাদ, প্ৰত্যুষৰ প্ৰতীক্ষা, উড়ন্ত মেঘৰ অভিশাপ, নৰসাধক, নীল হংসৰ নিনাদ, চিকাৰ, ক্ষু, ধাতুৰ শগুন, প্ৰেমহীন পৰশ। এই প্ৰেমহীন পৰশ নামৰ উপন্যাসো বৰ ভাল লাগে, আপোনালোকে এবাৰ পঢ়ি ল'ব। ইউটিউবত চাৰ্চ কৰিলেও আপুনি এই উপন্যাসটো উপলব্ধ পাব। আৰু আছে মায়া সমুদ্ৰ, মগ্ন মোৰ মন। মগ্ন মোৰ মনো বৰ ভাল লাগে পঢ়ি কিনে, আপোনালোকে পঢ়িব। আৰু আছে বিছা, সোণালী প্ৰেমৰ জাল, সিহঁত 7জন, মাজ নিশাৰ আৰ্তনাদ, দৰ্পণত কাৰ মুখ। এই দৰ্পণত কাৰ মুখ চবতকৈ বেছি সবাতোকৈ বেছি মোক এই উপন্যাসটো বহুত ভাল লাগিলে। তাত এটা ডেপ্থ হিষ্টৰী এটা আছে, আপোনালোকে পঢ়িলে ভালকৈ বুজি পাব। আপোনালোকে এবাৰ পঢ়ি চাব, ঠিক আছে। আৰু আছে হাৰ নমনা যুঁজ। আৰু আছে এইফালে তোমাৰ অস্পষ্ট মুখ, ভয়ানক ৰক্তৰ স্বাদ, ক্লান্ত যোদ্ধা, ভৌতিক দহন, মা, তুমি অবিহনে, প্ৰেমৰ ইন্দ্ৰধনু। এই প্ৰেমৰ ইন্দ্ৰধনু বৰ ভাল লাগে পঢ়ি কিনে। আৰু আছে সুৰংগৰ মাজেৰে, আছে বহী শিখা, গুপ্তচৰ, এবুকু প্ৰেমৰ যন্ত্ৰণা, মেঘময়ূৰী, মেঘে ঢকা আকাশ, জীৱন্ত মৃতক। আৰু আছে উপন্যাসসমূহ, মই বহুত বেছি নাযাওঁ। নেক্সট ভিডিঅ' যদি আপোনালোকে বিচাৰে বাকী উপন্যাসখিনি মই আনিবলৈ চেষ্টা কৰিম। যদি এই উপন্যাসসমূহৰ বিষয়ে আপোনাক ইনফৰ্মেশ্যন দিয়াৰ কাৰণে ভাল লাগিলে, কিবা এটা ইনফৰ্মেটিভ নিচিনা লাগিলে, তেন্তে যদি পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অলপ ছাপোৰ্ট কৰিব, ঠিক আছে। আৰু যদি ভিডিঅ'টো চাইছে তেন্তে এটা লাইক কৰি দিব, লগতে ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি দিব। আগত গৈ কোনটো টপিকত আপোনালোকে ভিডিঅ' লাগিব মোক কমেণ্টত জনাব। ধন্যবাদ।